হেল্ল' ৰাইজ, আপোনালোকে জানেনে 15 দিনীয়া কাৰ্যসূচীৰে 98% হাউলি ৰাস মহোৎসৱ অহা 19 নৱেম্বৰলৈকে চলি থাকিব। মই বাৰু আহিলোঁ আজি হাউলি ৰাস মহোৎসৱলৈ আৰু সোমাইয়ে দেখিলোঁ বহুত ডাঙৰ এটা গীটাৰ আৰু গীটাৰত জুবিনদাৰ ফটো এখন আৰু তাৰ কাষতে কেইজনমান কণমানিয়ে পৰিৱেশন কৰি আছে নৃত্য। এই যে দেখিছে ডাঙৰকৈ লিখা আছে তুমি জোনাকৰ সুবাস, তাৰ ভিতৰত সোমাই আহিলে আপোনালোকে দেখা পাব আমাৰ মৰমৰ কণ্ঠশিল্পী জুবিনদাই পৰিধান কৰা সাজ পোছাকবিলাক। এইফালে ওলাই আহিলোঁ বাহিৰত আৰু এইফালে ধুনীয়াকৈ দেখুৱাই থোৱা হৈছে জুবিনদাৰ গানৰ এলবামৰ কালেকশ্যন। তাৰ কাষতে দেখুৱাই থোৱা হৈছে আমাৰ ভাৰতবৰ্ষৰ কোন কোন ঠাইত শিৱলিংগ পোৱা যায়। এইখন গেটেৰে ওলাই আহিলোঁ বাহিৰত আৰু বাহিৰত চাওঁ যে এইফালে কেৱল চাৰিওফালে মানুহে মানুহ। এইফালে আমি চিধা গৈ আছোঁ মেলাখনৰ পিনে আৰু ৰাস্তাৰ দুই চাইডতে চাওক কেৰকেৰী লটাৰীৰ পুৰা খেলৰ দোকানে দোকান। এই গ'লো মেইন মেলাখনৰ ভিতৰত সোমাই আৰু আমি সোমাই আহিয়ে দেখা পাম বিভিন্ন ধৰণৰ দোকানবিলাক। তাৰ মাজতে এনেকৈ পুতলা দোকানত পুতলা শব্দ লিখি কিনে মোৰ এক্সৰ প্ৰতি মনত পৰি গৈছে। মোৰ বাৰু এইখনত উঠিব মন আছিল কিন্তু মোক বোলে নিদিয়ে, কেৱল সৰু ল'ৰা ছোৱালীবিলাকেহে বোলে উঠিব পাৰে। আপোনালোকে যদি মোৰ দৰে ভয়াতুৰ নহয় এইবিলাকত উঠিব পাৰে দেই। বাৰু আজিলৈ ইমানেই, পুনৰ লগ পাই আছোঁ আন এটি ভিডিঅ'ত। আজিলৈ এৰিলোঁ, বাই বাই।